নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে পম্পিছ কিটচেনলৈ মই স্বাগতম জনাইছো। আজি খুব এবিধ ঔষধি গুণেৰে ভৰা ৰেচিপি মই লৈ আহিছো। আজি লৈ আহিছো আমলখি আৰু কেঁচা হালধিৰে ৰন্ধা এবিধ মাছৰ ৰেচিপি। যেহেতু আমলখি আৰু কেঁচা হালধি বহুতো ঔষধি গুণেৰে সমৃদ্ধ, সেই আজি ৰেচিপিবিধ আহক প্ৰস্তুত কৰো দেখাও। প্ৰথমে এয়া মই আমলখি কেইটা আৰু আলু কেইটা এদৰে কাটি বইল কৰি লম। আমলখি কেইটা গোটাকে দিছো, আলু কেইটা কাটি দিছো আৰু হিচাপ অনুসৰি পানী দিলো। পানী দি এতিয়া কুকাৰৰ ঢাকনখন লগাই এটা চিটি আহিবৰ কাৰণে গেছত এদৰে কুকাৰটো উঠাই দিছো। আৰু সেইখিনি সময়তে মই কেঁচা হালধিকণ অকণমান এদৰে পিহি লৈছো মিহিকে, আৰু লগতে পকা জলকীয়া 3টামান লৈছো, ফালি ললো এদৰে। আৰু সেইখিনি সময়তে মই মাছ কেইপিচ নিমখ আৰু হালধি সানি প্ৰস্তুত কৰি লম। আৰু এতিয়া এখন কেৰাহী গেছত পাতিছো, তাতে মিঠাতেল দিছো আৰু মাছ কেইটুকুৰা এদৰে মই ভাজি লম। তাৰ কাৰণে কেৰাহীত দি দিছো আৰু লুটিয়াই দিছো, ইলুটি হিলুটি কৰি দিছো। খুব আচলতে কাৰাকে মই মাছ কেইপিচ নাভাজো। এয়া ভাজা হৈ গৈছে। এতিয়া এদৰে কাঢ়ি ৰাখিলো আৰু সেইখিনি সময়তে বইল কৰা আলু আৰু আমলখি কেইটা এদৰে উলিয়াই আনিছো আৰু হেতাৰ সহায়েৰে ভাঙি মই মিহি কৰি লম। আৰু লগতে তাত থকা গুটি কেইটা মই আঁতৰাই লৈছো। খুব ভালদৰে এদৰে ভাঙি মই মিহি কৰি ললো। এতিয়া সেইখিনি সময়তে এখন কেৰাহী পাতিছো গেছত আৰু তাতে তেলতে অকণমান কালজিৰা দিছো, লগতে পকা জলকীয়া কেইটা দি দিছো আৰু পিহি লোৱা হালধিকণ দি দিছো। এতিয়া খুব ভালদৰে এখন হেতাৰ সহায়েৰে এদৰে মই লৰাই ললো আৰু তাতে বইল কৰি লোৱা আমলখি আৰু আলুখিনি দি দিছো। ভালদৰে লৰাই দিলো আৰু তাতে হিচাপ অনুসৰি নিমখ দিছো। আচলতে হালধি নিদিলেও হয়, তথাপি অকণমান দিছো, যিহেতু মই কেঁচা হালধি ব্যৱহাৰ কৰিছো। অকণমান দি লৰাই দিলো আৰু প্ৰায় 10 মিনিটমান সময় ঢাকোনত ৰাখিম। আলুখিনি ভাজ খাবলৈ দিম। এয়া প্ৰায় 10 মিনিটমান হ'ল আলুখিনি ভাজ খাই আহিলে। তাতে এতিয়া পানী ব্যৱহাৰ কৰিছো হিচাপ অনুসৰি। মই আমলখি আৰু আলু বইল কৰা পানীখিনিয়ে দিছো। এতিয়া ঢাকোনত আকৌ এবাৰ ৰাখিছো যাতে উতল আহে। এয়া খুব ভালদৰে উতল আহিছে। এতিয়া আমি মাছ কেইপিচ ইয়াত দিব পৰা হৈ গৈছো। এতিয়া তাতে ভাজি লোৱা মাছ কেইটুকুৰা দি দিছো। পুনৰ এবাৰ ঢাকন লগাই দিছো। জোলখন উতলি আহিছে। এতিয়া তাতে কেঁচা ধনিয়া পাত দি দিছো। তেতিয়া আচলতে খাবলৈ খুব ভাল লাগে। এয়া মাছৰ জোলখন আমাৰ প্ৰস্তুত হৈ গৈছে। ঔষধি গুণেৰে সমৃদ্ধ আমলখি আৰু কেঁচা হালধিৰে মাছৰ জোল। এয়া এদৰে মই পৰিৱেশন কৰিছো। এটা বাউলত এদৰে পৰিৱেশন কৰিছো। এদৰে আপোনালোকে ৰান্ধি খাই চাব। খুব ঔষধি গুণেৰে ভৰা। আশা কৰিছো আজি ৰেচিপিটো ভাল পাব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া সকলো ভিডিঅ' নটিফিকেশ্যন আপোনালোকে পাই থাকিব। চাই থাকিব পম্পিছ কিটচেন। থেংক ইউ।